মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিয়া 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 চিঞৰি থাকোঁতে নিজৰ জীয়ৰীয়ে বোলে মুম্বাইত ল'ৰা এজনৰ সৈতে লিভ ইন ৰিলেশ্যনত বোলে একেলগে আছে। সেই কথাষাৰ সঁচা নেকি বাৰু? মই নিউজত পোৱা মতে দেই, নিউজত মানে বহুত পষ্টত পাই আছো, লিখা গৈছে হিমন্ত বিশ্ব শৰ্মা জীয়ৰী মিয়া যুৱকৰ সৈতে সম্পৰ্ক। খবৰ অনুসৰি মুম্বাইত হেনো লিভ ইন ৰিলেশ্যনশ্বিপত আছে মুখ্যমন্ত্ৰী জীয়ৰী। সেইবাবেহে হিমন্ত বিশ্ব শৰ্মা মিয়া আৰু লাভ জেহাদৰ বুলি চিঞৰি থাকে। হে ভগৱান, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, কথা এষাৰ আছে, ওপৰলৈ থুই পেলালে হেনো বোলে নিজৰ গাতে পৰে। সেই সাৰ আপোনাৰ লগত একেবাৰে পৰি গৈছে। সেইকাৰণে কয় নেহাঁহিবি মোক বোলে খিচৰিবও তোক। কালৰো কাল, বিপৰীত কাল আপচি আহে। এইটো চাৰ্কল হয়। আপুনি বেলেগক যিমান ট্ৰল কৰিব, যিমান শাস্তি দিব, সেইটো আপুনি ৰাউণ্ডত পাব, গম পাইছানে? একদম টেনশ্যন ল'ব নালাগে। কেইদিনমান, বেছি দিন নহয়, কেইদিনমান নেদেখাজনে পুৰা হিচাপ লিখি থৈছে, ক'ত কেনেকে কিন্তু সময়ত হিচাপ দিব লাগে আপোনালোকক ভালকে দি দিব। সেনেকুৱা একদম